নমস্কাৰ বন্ধুসকল, মই ধীৰাজ। হয়, মই প্ৰাঞ্জল। আৰু আজি আমি গৈ আছোঁ উদালগুৰিলৈ, উদালগুৰিত থকা হিৰিম্বা বাথৌ মন্দিৰলৈ। আৰু আমি দুই অকলে নাযাওঁ, আৰু লোক আছে। আমি সকলো গৈ আছোঁ হিৰিম্বা বাথৌ মন্দিৰলৈ। ভাইসকল আহি কেনে লাগিছে? একদম মজা মজা পুৰা। গতিকে লেটছ গো টু হিৰিম্বা মন্দিৰ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। আৰু আমি হিৰিম্বা মন্দিৰ পাব হ'লো। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ধীৰাজ ভাৰ্চন 2.0। আপোনালোক এই মন্দিৰটোলৈ আহিলে বিদেশত থকা যেন অনুভৱ হ'ব, কাৰণ এই মন্দিৰটো বহুত বেছি ধুনীয়া, একদম বহুত ধুনীয়া। আমি কল্পনা কৰিব নোৱাৰাতকৈও বহুত ধুনীয়া। আপোনালোকে এই হিৰিম্বা বাথৌ থানলৈ এবাৰ হ'লেও আহক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰক। আৰু আমি আহি হিৰিম্বা বাথৌ থানলৈ পাই গ'লোঁ। আৰু সোমাই আহিলোঁ মন্দিৰটোলৈ। এতিয়া আপোনালোকে কওক, ইয়াৰ পৰিৱেশটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে ইয়ালৈ এবাৰ হ'লেও আহক। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, আৰু মোৰ বিশ্বাস এই পৰিৱেশে আপোনালোকক মোহিত কৰিবই কৰিব। আৰু এয়া হৈছে হিৰিম্বা থান মন্দিৰ, আৰু ইয়াৰ ভিতৰলৈ সোমাই যাই আছোঁ বাৰু। এইবিলাক আমাৰ লগবিলাক আহি যা। গতিকে গৈ আছোঁ ভিতৰলৈ, চাই লওক মন্দিৰটো ইমান ধুনীয়া পৰিষ্কাৰ। আৰু এতিয়া ভিতৰলৈ সোমাই আহি ইয়াতে এটা ডাঙৰ পুখুৰী এটা আছে, পুখুৰীটো ভৰিয়াত ধুই আমি মন্দিৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সকলো চাই থাকিব। আৰু ভৰিয়া ধুই ল'লোঁ, আৰু এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। ভাই আহি কেনে লাগছিনো? একদম পুৰা ছুপাৰ মজা মজা। একদম ধুনীয়া মন্দিৰ, আৰু চৌহদটোতো একদম পৰিষ্কাৰ। আৰু আপোনালোক আহক এই হিৰিম্বা থান বাথৌ মন্দিৰলৈ। ऐसी जीत अब चाहे जिंदगी है। অ' ভাই, ইমান ধুনীয়া মন্দিৰ, সঁচাকৈ একদম পুৰা বিৰাট ধুনীয়া মন্দিৰ, একদম 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 বহুত ধুনীয়া মন্দিৰ। আপোনালোকে ইয়ালৈ আহক। আৰু আহি দেখা পালোঁ এটা বম ডাঙৰ ভেকুলী। চাই লওক ভেকুলীটো, এইটো। অ' ককা কি কৰিছ? কি কৰিছ? ককাই বাৰু বহি আছে, আগতে ইয়াৰ পৰিৱেশ চাওক। আৰু ইয়াতে কেইটামান বোলে মূৰ্তি আছে, গতিকে তাৰ ওচৰলৈ গৈ আছোঁ আমি। চাই থাকক। আৰু এইকেইটাই হৈছে সেই মূৰ্তিকেইটা, চাই লওক ভালদৰে। আৰু খৈৰাবাৰীত থকা এই হিৰিম্বা মন্দিৰ সম্পূৰ্ণৰূপে চালোঁ আৰু আপোনালোকক দেখালোঁ। আৰু এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। অন্য এটা ভিডিঅ'ৰ লগত অতি সোনকালে লগ পোৱাৰ আশাৰে মই ধীৰাজে আজি বিদায় লৈছোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু আজিলৈ বাই বাই।